হে কম ছাৰ ইয়াৰ পৰা ফাইল চাইলবোৰ কি হ'ল আঁতৰাই দিছো কিয় আপোনাক ইয়াৰ পৰা উচ্ছেদ কৰাইছো মই বেদখলকাৰী মোক উচ্ছেদ কৰিবলৈ কি কাৰণত কোনে উচ্ছেদ অভিযান চলালে ছাৰে চলাইছে বাকীখিনি মই নাজানো নতুন কোনোবা আহিব নেকি ছাৰক যে টেবুলৰ পৰা আঁতৰাছি চাফা কৰি থোৱাই ভাল ছাৰ কক কাৰণটো জানিব পাৰিমনে কিহৰ কাৰণ উচ্ছেদ অভিযানৰ কি উচ্ছেদ অভিযান মোৰ টেবুলৰ পৰা যে মোক উচ্ছেদ কৰা হৈছে কি ক'ব বিচাৰিছে ভালকে কওক মই মানে মোৰ ভেটি টুকুৰাত বহিব নোৱাৰিম নেকি তাত কোনোবা বেলেগ বহিব এইটো কেনেকুৱা কথা কোনোবা অহাই নাই তেওঁৰ কাৰণে জেগাটো ঠিক কৰিছে অথচ মই থকা মানুহটোৰ কাৰণে মোৰ সেইবিলাক অৱশেষত মইহে মোৰ দখল এৰি দিব লাগিব এয়া আপোনাৰ দখল সেইখিনি জেগা মোৰ ম্যাদী এই 420 কথা কৈ নাথাকিব যাওক কিয় খেদাইছে তাক আপোনাক তাক আকৌ কিয় মাৰিছে আপুনি যাওক বিউটিহঁতৰ ওচৰত টেবুল এখন ঠিক কৰি লওক যাওক মই এতিয়া বিউটিহঁতৰ লগত সমানে সমানে বহিবগে লাগিব মোৰ ষ্টেণ্ডাৰ্ডটো কি হ'ব মই কৈছো মাটিৰ লগত মিলি যাব চা জিনিয়ৰ চিনিয়ৰ বুলিওতো এটা কথা আছে আপুনি জুনিয়ৰ জুনিয়ৰ নে মুনিয়ৰ নিয়ৰ ওলাচোন ওলা থাকক থাক আপুনি এনেকৈ ধমকি দি ছাৰ প্ৰতিবাদী কণ্ঠ এটা ৰুদ্ধ কৰিব নোৱাৰে তাৰ প্ৰতিবাদী কণ্ঠ আমাৰ সোণৰ কথা কৈছো সি আজি মোৰ হৈ মাত মাতিছে প্ৰতিবাদ কৰিছে বল দিছপুৰত বহোগে বল কি হ'ল কি চাই আছো ইয়াত অসুবিধা হব আমাৰ জানুৱাই পৰস্তি সোপাৰ লগত পৰপোকটো কেনেকে বহুৱাই লওঁ আমাৰ দুজনীয়ে দেখোন ইয়াত ভালকে নাতে কেকেৰা আপুনি আপোনাৰ আগৰ জেগাতে কিবা এটা মেনেজ কৰি লওক চাম আপোনাৰ মানে ক'তো জেগা নাছে চা মাটিটো নাছে পানীটো নাছে বল কলৈ তলৈ কি হলে ক'ব নহয় ইহঁতে নাহক কিয় ছাৰ ক কথাখিনি কি কথা তহঁতৰ যে মোৰ লগত বহিলে অসুবিধা হয় ক কিয় বহিলে অসুবিধা হয় কি অসুবিধা হয় নহয় ছাৰ তহঁতে কোৱা নাছিলি মোৰ লগত বহিলে তহঁতৰ অসুবিধা হ'ব বুলি নহয়তো নাই একো অসুবিধা নহয় দেখিলে কেনেকে লুটি বাগৰ মাৰি দিলে দুইজনীয়ে দেখিলে একোতো অসুবিধা নহয় কেতিয়া কলো বাহানা বাজিবিলাক বন্ধ কৰিব দেই চব সময়তে কিন্তু মানুহৰ মুড একে নাথাকে মোৰ আজি মুডডাল বেয়া হৈ আছে কি হ'ল না হৈ যায় কেতিয়াবা তাৰমানে থানাখনত এতিয়া কেটেগৰী বুলিবলৈ একো নাথাকিলা কিয় চিনিয়ৰ জিনিয়ৰ চব একেলগে বহি থাকিলে ক'ত কেটেগৰী থাকিব বাৰু হ'ব